Hey guys, good morning. Welcome to my new vlogs. So, আমি আজি গৈ আছো সত্ৰনগৰী আৰু নদীদ্বীপ মাজুলীলৈ। আমি গৈ আছো মোৰ লগত যাব চন্দন যাব, আমি যে গৈছিলো ৱেষ্ট ছিকিম তেও যাব আৰু যাব কেইজনমান। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নেকি। তো ফ্ৰেণ্ডছ, আমি চন্দনৰ ঘৰত আহি পালোঁ। চন্দনটো চিনি পাইছেই, আমাৰ লগত গৈছিলে ৱেষ্ট ছিকিম পিলিং। তো চন্দন একদম পুৰা ড্ৰেছ পিন্ধি ৰেডিচোন, মজা এচি লগাইছে। হে এচিটো মজা দিয়া নাই দেখোন, যিমান গৰম উঠছে। এচিটো কিয় দিয়া নাই? মস্ত গৰম উঠছে, কাম নাই। মজা মজা লগাইছে, বঢ়িয়া লাগিছে। পিছে মাজুলী যাব ৰেডি, একদম পুৰা ধুতি পাঞ্জাবী। আমাকো শিকাবচোন, ধুতিখন মজা লাগিছে কিন্তু। পিন্ধিম ময়ো পিন্ধিম, মাজুলীত পিন্ধিম তাতে গৈ। তো ষ্টপেজ কেইটা আছে? তো এতিয়া 8টা বাজিল, অটো ওলালোঁ ঘৰৰ পৰা 7টা বজাতে। যি পানী ৰাস্তা সঁচা। গুৱাহাটী মহান নগৰ নহয়, গুৱাহাটী মহাসাগৰৰ নিচিনা হৈছে। গুৱাহাটী মহাসাগৰ বুলি ক'লেও ভুল নহয়। গলি গলি পানী যি ৰাস্তা। তো ঠিক আছে, আমি গৈ থাকোঁ। তো গাইজ, আমি বেজেৰা আহি পালোঁ। বাকী আমি যদি এখন যদি লৈ যাওঁ কেনে হ'ব? হা দাদা, এইখন যদি লৈ যাওঁ এই চাইকেলখন মাজুলীলৈকে কেনে ভাল হ'ব ন? পুৰা 6 পেক্স ওলাই যাব না দুদিনত? কেইদিন লাগিব এইখন যদি লৈ যোৱা যায়? বাকী কেনে মাজুলী গৈছা না আগতে? তুমি যোৱা নাই? মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ মাজুলীৰ। এইখন লৈ গ'লে বেয়া নহ'ল হয়, ভাল লাগিল। মানে খালি পাম চাম লগত লৈ যাব লাগিব আৰু এইখন যদি লৈ যোৱা যায়। তো গাইজ, আমি গহপুৰ আহি পালোঁ। ইয়াত আমি খোৱা লাভো কৰিলোঁ। আমাৰ বহুত দেৰিয়ে হ'ল, আপোনাৰ সেইটো দেখাব পাৰে 5টা বাজি গৈছে। আমাৰ 5টা বাজি গ'ল। তো আৰু দূৰ আছে প্ৰায়, আৰু আপোনাৰ 3 ঘণ্টামান সময় লাগিব আৰু 3 ঘণ্টা 3.5 ঘণ্টা লাগিব। তো বহুত দূৰ আছে। তো চাওঁ যিমানখিনি পাৰোঁ লাহে লাহে গৈ থাকোঁ। তাৰপিছত আমি লালুকত ৰৈ দিলোঁ। ইয়াত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 575 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ চলি আছিলে, সেইবাবে আমি ৰৈ দিলোঁ ইয়াতে। গাইজ, আমি আহি লখিমপুৰ পালোঁ ন? উত্তৰ লখিমপুৰ পালোঁ। এই ফুচকা খালোঁ ইয়াতে। আজি দেখিছে না 8টা বাজিল। যাই পাম না নাই আজি? হা যাই পাম না নাই? সন্দেহ আছে। আমনি লাগি গৈছে আৰু বহি বহিয়ে ৰাতিপুৱা 7টা বজাৰ পৰা বহি বহি ইমান সময়। ঢকুৱা খানা পাব আছে আকৌ মাজুলী। ফুচকা খালোঁ ইয়াতে। তো গৈ থাকোঁ আৰু আগলৈ নেকি?